অৰুণদা ক মোৰ ছেটলৈ আহিছ কিবা এটা ক তোৰ ছেটলৈ আহিছোঁ মানে আচলতে মই হেঙুলীয়া ছেটলৈ আহিছোঁ হেঙুলীয়া মোৰ হেঙুলীয়া হ'ল তোৰ আৰু হেঙুলীয়া হ'ল তোৰ পৰিচালনা মই ভাবোঁ যে ছেটটো চাবলৈ আহিলোঁ প্ৰথম কথা আৰু বহুত দিন মই ভাৰ্গৱ দাহঁতকো অপোৱা নাছিলোঁ আৰু এইটো ছেটত ভাৰ্গৱ দাহঁতে মানে মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তি চিৰিয়াছ অভিনয় কৰে ভাল লাগে মোৰ আৰু ছেটটো চাবলৈ অহাৰ লগতে আৰু বহু দিনৰ বিৰতিত তই যে এই ধাৰাবাহিকখন কৰিছ মই ভাবিছোঁ নিশ্চয় একদম ভাল প্ৰডাক্ট এটা হওক আৰু ইয়াক বৰ সুন্দৰকৈ লিখিছে এজন ভাল নাট্যকৰ্মী এজনে লিখিছে মানে তাৰ নাম হ'ল পল্লৱ প্লাৱন সি ভাল এজন দক্ষ অভিনেতা বিভিন্ন মই মঞ্চত পাইছোঁ লগ পাইছোঁ ভাল এক মানে বিভিন্ন হেৰিয়াত নাটকৰ ক্ষেত্ৰত আৰু এইখন সি খুব সুন্দৰকৈ লৈছে আৰু মোৰ ভাল লাগিছে ছেটটো এটা চিনেমেটিক ছেট যিটো ইয়াত সুন্দৰকৈ মানে সজাইছ আৰু এইটো সাধাৰণতে ধাৰাবাহিকবিলাকত এনেকুৱা ছেটটো অকণমান কম থাকে আৰু অকণমান ব্যতিক্ৰম তই পৰিচালনাৰ ক্ষেত্ৰত সেইটো ভাল লাগিছে আৰু অনাগত দিনৰ দৰ্শকে ল'ব বুলি আশা ৰাখিছোঁ নিশ্চয় ল'ব ভাল হ'ব